নমস্কাৰ নিউজ টেলিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। দিনটোৰ প্ৰথমটো খবৰে হ'ল দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতীকৰণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলক নিৰ্দেশ দিছে। সোমবাৰে মহানগৰীত অনুষ্ঠিত হোৱা বৈঠকত এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। দিনটোৰ পিছৰটো খবৰ হ'ল ভাৰতৰ প্ৰাৰম্ভিক বিজয়। লাডাখ সীমান্তৰ পৰা 1.5 কিলোমিটাৰ পিছুৱাই গ'ল চীনা সৈন্য। উল্লেখযোগ্য যে 45 বছৰ অন্তত ভাৰতে চীনৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। পিছৰটো খবৰ মাত্ৰ এটা বছৰতে অসমত 9,470টা নৱজাতকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে স্বাস্থ্য বিভাগলৈ কৰিলে বিশেষ প্ৰশ্ন। স্বাস্থ্য বিভাগক সমালোচনা কৰি গগৈয়ে ক'লে যে অসমত 2019-20 বৰ্ষত চৰকাৰী চিকিৎসালয়ত 9,470টা নৱজাতকৰ মৃত্যুৱে অসমৰ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ব্যৰ্থতাৰ এখন পুতৌ লগা ছবিকে প্ৰকাশ কৰিছে। ৰাজ্যত কৰোনা ভাইৰাছে ভয়ংকৰ গণসংক্ৰমণৰ ৰূপ ধাৰণ কৰাৰ সময়তে অখিল গগৈৰ প্ৰচণ্ড জ্বৰ কাহত ভোগা বুলি বাতৰি প্ৰচাৰ হৈছিল আৰু এতিয়া এই বিষয়টোৱে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। এই খবৰ পাই ভাগি পৰিছে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলী। ফেচবুক যোগে তেওঁ মনৰ কথাখিনি ইতিমধ্যে প্ৰকাশ কৰিছে। লগতে অখিল গগৈ মাতৃয়ে কৈছে যে অখিলৰ মৃত্যু হ'লে দায়ী হ'ব হিমন্ত আৰু সোণোৱাল। পিছৰটো খবৰ কেইদিনমান আগতে ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত প্ৰচাৰ চলিছিল ICMRে 15 আগষ্টৰ ভিতৰত কৰোনাৰ প্ৰতিষেধক কোভেক্সিন প্ৰস্তুত কৰি তুলিব। কিন্তু এই বাতৰি ভুৱা বুলি জানিবলৈ দিয়ে ICMRে। আজি অৰ্থাৎ 7 জুলাইৰ পৰা মানুহৰ দেহত এই ভেকচিন পৰীক্ষণ হ'ব আৰু সফলতা লাভ কৰিলেহে পৰ্যায়ক্ৰমে চৰকাৰী প্ৰতিষ্ঠানসমূহে অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। ইয়াৰ পিছতে দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ যোৰহাটত ঘোষণা কৰা হৈছে লকডাউন। যোৰহাট পৌৰসভা এলেকাসমূহত 7 দিনীয়া লকডাউন ঘোষণা কৰা হৈছে। 9 জুলাই সন্ধিয়া 7 বজাৰ পৰা 15 জুলাইলৈ ঘোষণা কৰা হৈছে এই লকডাউন। এই লকডাউন ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনে। দিনটোৰ পিছৰটো খবৰ মাজুলী সদৰ গড়মূৰত বিধ্বংসী অগ্নিকাণ্ড। সম্পূৰ্ণৰূপে জ্বাহ যায় 3খনকৈ দোকান। এই অগ্নিকাণ্ডত ভস্মীভূত হয় বলেৰো বাহনসহ এখন মটৰচাইকেল। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সন্দেহ প্ৰকাশ কৰা হৈছে। দিনটোৰ শেষৰটো খবৰ অসমত এই পৰ্যন্ত 12,000তকৈ অধিক অতিক্ৰম কৰিছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা। লগতে ভাৰতত 7 লাখতকৈ অধিক লোক কৰোনাত আক্ৰান্ত হৈছে। ভাৰতত এই পৰ্যন্ত কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 20,160 গৰাকী।